পোষ্ট ডক্টৰেল গৱেষণা কৰি থকা সময়ত মই যিখন ঠাইত আছিলোঁ, সেই ঠাইখনৰ নাম আছিল ছেইণ্ট লুইছ। বহুতৰ বাবেই হয়তো নামটো অচিনাকি। এই চহৰখন আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিজোৰি নামৰ ৰাজ্যখনত, মিছিছিপি নৈৰ পশ্চিম পাৰে। এয়া সোঁফালে যিখন দলং দেখা গৈছে, সেইখন মিছিছিপিৰ ওপৰৰে এখন পুৰণি দলং। আচলতে এই নদীখনেই ইলিনয় আৰু মিজোৰি নামৰ ৰাজ্য দুখনৰ সীমাৰেখা। চুবুৰীয়া ইলিনয়ৰে এখন বিখ্যাত চহৰ হ'ল আমি সকলোৱে জনা, সৰুতে হিয়া দিয়া নিয়া বোলছবিখনত দেখি ভাল লাগি যোৱা চিকাগো। চিকাগো চহৰৰ পৰা ছেইণ্ট লুইছৰ দূৰত্ব ৩০০ মাইলতকৈ অলপ কমেই হ'ব। আকাশী পথেৰে গ'লে প্ৰায় এঘণ্টা আৰু বাছ বা ৰেলেৰে গ'লে প্ৰায় ৫ ঘণ্টাৰ ৰাস্তা। চিকাগোৰ কথা ক'লে এটা বিশেষ দিনৰ কথা মনলৈ আহে। মই প্ৰথম আমেৰিকালৈ যোৱা দিনাৰ কথা। নিৰ্ধাৰিত সূচীমতে মই যাবলগীয়া আছিল গুৱাহাটীৰ পৰা দিল্লী হৈ চিকাগোলৈ আৰু তাত ৩ ঘণ্টামান ৰৈ আন এখন বিমানেৰে ছেইণ্ট লুইছলৈ। সকলো মিলি ৩৩ ঘণ্টামানৰ যাত্ৰা। সঠিক সময়তে এয়াৰ ইণ্ডিয়াৰ বিমানখন চিকাগো পাইছিলগৈ। কিন্তু যেতিয়া চিকাগোৰ অ'হেয়াৰ আন্তৰ্জাতিক বিমানবন্দৰত নামিলোঁ, তেতিয়াহে লাগিল লেঠা। চিকাগোৰ উষ্ণতা তেতিয়া -31 ডিগ্ৰী চেলছিয়াছ, অৰ্থাৎ শূন্যৰ তলত ৩১ ডিগ্ৰী। ওচৰ-পাজৰৰ কোনো কোনো ঠাইত পাৰাস্তম্ভ শূন্যৰ তলত ৩৯ ডিগ্ৰী পৰ্যন্ত নামিছে। গম পালোঁ যে হাড় কঁপোৱা শীত আৰু প্ৰচণ্ড তুষাৰপাতৰ বাবে সেইদিনাৰ সকলো বিমানৰ উৰণ ইতিমধ্যে বাতিল কৰা হৈছে। ছেইণ্ট লুইছলৈ যোৱা বাছ আৰু ট্ৰেইনৰ চলাচলো দিনটোৰ বাবে বন্ধ কৰি দিয়া হৈছে। ভয়ংকৰ শীতপ্ৰবাহৰ আগজাননী কেইদিনমান আগৰে পৰাই পাই আছিলোঁ যদিও গৈয়ে এনে পৰিস্থিতিৰ মুখামুখি হ'ম বুলি ভবা নাছিলোঁ। তেনে সময়ত অকলে সিদ্ধান্ত লোৱাও অলপ কঠিন হৈ পৰে, তাতে অচিনাকি ঠাই। অৱশেষত উপায় নাপাই পিছদিনা ৰাতিপুৱা ৭ বজাৰ ফ্লাইটৰ টিকট এটা লৈ চিকাগোৰ এখন হোটেলতে সেইদিনা থাকিবলৈ সিদ্ধান্ত ল'লোঁ। তাত হোটেলবোৰো বৰ খৰচী। এদিনতে ভাৰতীয় টকাৰ হিচাপত ১০,৩০০ টকা ভৰিবলগীয়া হ'ল। তৰপে তৰপে কাপোৰ পিন্ধাৰ পিছতো টেক্সিত উঠিবলৈ ১-২ মিনিট বাহিৰত থিয় হওঁতেই এনেকুৱা লাগিছিল যে হাত-ভৰিবোৰৰ তত নাইকিয়া হৈ গৈছে, যিকোনো মুহূৰ্ততেই যেন অচল হৈ পৰিব। ইতিমধ্যে ঠাণ্ডাৰ প্ৰকোপত চিকাগোতে কেইবাজনো মানুহৰ মৃত্যু হৈছিল, কিছুমানৰ ফ্ৰষ্ট বাইট হৈছিল। আচৰিত লাগিছিল যে দামীতকৈও দামী খাদ্য বিক্ৰী কৰা এয়াৰপৰ্টত বিনামূলীয়াকৈ সেইদিনা সকলোকে গৰম পানীয় যোগান ধৰিছিল, তাকো আনলিমিটেড। যি কি নহওক, পিছদিনা বিমান চলাচল পুনৰ আৰম্ভ হোৱাত অলপ সকাহ পালোঁ। অৱশ্যে ঠাণ্ডা আৰু বৰফৰ বাবে সকলো যাত্ৰী বহাৰ পাছতো উৰণত যথেষ্ট পলম হ'ল। এৰোপ্লেনবোৰ ডি-আইচিং কৰা সেয়া প্ৰথম দেখিলোঁ। টেক অফৰ পিছতে খিৰিকীৰে দেখা যোৱা শুভ্ৰ বৰফত ঢাক খাই থকা চিকাগো চহৰৰ ফটোকেইখনমান তুলি থলোঁ ঘৰৰ মানুহক দেখুৱাবলৈ। দূৰ দূৰলৈ কেৱল বৰফ আৰু বৰফ। এঘণ্টাৰ ভিতৰতে আহি ছেইণ্ট লুইছ পালোঁ। অৱতৰণৰ আগমুহূৰ্তত খিৰিকীৰে চাই চিকাগোতকৈ অলপ কম বগা দেখি মনটো অলপ ভাল লাগিল। এয়াৰপৰ্টত নামি দেখিলোঁ লেবমেট এগৰাকী ৰৈ আছে। তেওঁৰ লগতে ইউনিভাৰ্চিটিলৈ গ'লোঁ আৰু কিছু সময়ৰ ভিতৰতে যোগদান কৰিলোঁ ছেইণ্ট লুইছ ইউনিভাৰ্চিটিৰ ৰসায়ন বিজ্ঞান বিভাগৰ পোষ্ট ডক্টৰেল ফেলো হিচাপে। আৰু মোৰ নতুন ঠিকনা হৈ পৰিল 374 চাউথ গ্ৰেণ্ড বুলেভাৰ্ড, ছেইণ্ট লুইছ।